বন্ধুসকল, আজি আপোনালোকক এটা বেষ্ট ইউনিক এন্ড্ৰইড ফটো এডিটিং এপ্লিকেশ্যন দেখাম। ইয়াত অনলি ফটো বুলিয়ে নহয়, টেক্সট আৰু অন্যান্য টেমপ্লেটবিলাক থাকিব। টেমপ্লেটত আপুনি টেক্সট আৰু ফটো দুয়োটাই এডিট কৰিব পাৰিব। আহকচোন আমি চাওঁ এই এপ্লিকেশ্যনটোৰ নাম কি আৰু কেনেদৰে ইয়াত ফটো টেক্সট এডিট কৰে। এই এপ্লিকেশ্যনটোৰ নাম হৈছে eFoto 360। ইয়াৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিলে তাত এটা লিংক পাব আৰু সেইটো লিংকত ক্লিক কৰি আপুনি এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। অথবা আপুনি গুগল প্লে ষ্টৰত যাব। গুগল প্লে ষ্টৰত গৈ চাৰ্চ কৰিব eFoto 360। eFoto 360 লিখি চাৰ্চ কৰাৰ পিছত 4.6 ৰেটিঙৰ এটা এপ্লিকেশ্যন আপুনি দেখা পাব, eFoto 360 ফটো ইফেক্টছ। এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব। অলৰেডি 1 মিলিয়ন ডাউনলোডছ হৈ গৈছে। ইনষ্টল হোৱাৰ পিছত জাষ্ট অপেন কৰিব। অপেন কৰাৰ পিছত যদি কিবা পাৰ্মিশ্যন বিচাৰে আপুনি পাৰ্মিশ্যনখিনি দি ল'ব, আদাৰৱাইজ এপ্লিকেশ্যনটো ইউজ কৰিব নোৱাৰিব। গাইজ, মোৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। চ' এই কেটেগৰিজৰ ওপৰত যিকেইটা থাম্বনেইল আছে, থাম্বনেইলকেইটা হয়তো ভালদৰে অপেন হোৱা নাই। কিছুমানত মানে এতিয়াও লোডিং হৈ আছে। ইয়াত বিভিন্ন ধৰণৰ ইফেক্ট আছে। এই ইফেক্টকেইটা আপুনি ফটোত ইউজ কৰিব পাৰিব। ছাপ'জ এইটো এটা ইফেক্ট। ইয়াত যেনেধৰণৰ ইফেক্ট হৈছে, আপুনি যদি ফটো এডিট কৰে ছেম ইফেক্ট ইয়াত দিব পাৰিব। এইকেইটা ইফেক্ট একচুৱেলি এইকেইটা প্ৰজেক্টটো এটা টেমপ্লেট হিচাপে আমাক বনাই দিছে, আমি জাষ্ট ইউজ কৰিলেই হ'ল। তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ টেক্সট আছে, এইটো চাব পাৰিছে টেক্সট ইফেক্ট। এইটো যদি আমি খোলোঁ তাত বিভিন্ন ধৰণৰ ইফেক্ট কিন্তু আমি দেখিবলৈ পাম। এই টেক্সট ইফেক্টৰ ভিতৰত বিভিন্ন ধৰণৰ ইফেক্ট আছে। ইফেক্টকেইটা আপুনি দেখিলে গম পাব বা আপুনি ইউজ কৰিব পাৰিব, একো হাৰ্ড বস্তু নহয়। মই খুবেই দুখিত, নেটৱৰ্কটো বেয়া হৈ আছে, ইয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব। মই ইয়াৰ বাবে খুবেই দুখিত। আমি থাম্বনেইলত যিটো ফায়াৰ ফটো এডিটিং দেখাইছোঁ, সেই ফটো এডিটিংটো এতিয়া আমি কৰিম। আপুনি পপুলাৰ কেটেগৰীটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিলে ইয়াত বহুতো টেমপ্লেট আপুনি চাব পাৰিব। প্ৰতিটো টেমপ্লেটত ফটো এডিট কৰাৰ প্ৰচেছটো একেই। মই জাষ্ট এটা টেমপ্লেটত এডিট কৰি দেখাম, বাকীখিনি আপোনালোকে অলপ ট্ৰাই কৰি চাব পাৰিছে ইয়াত বহুতো টেমপ্লেট আছে। আপুনি যিটো টেমপ্লেট পচন্দ কৰে সেই টেমপ্লেটত আপুনি ফটো এডিটিং কৰিব পাৰিব। আমি জাষ্ট ফায়াৰ যিটো টেমপ্লেট আছে এই ফায়াৰ টেমপ্লেটটো বিচাৰিম। আমি তলফালে টানিম। আপুনি চাব পাৰিছে ফ্ৰেম ফায়াৰ, এইটো আপুনি চিলেক্ট কৰিব পাৰে বা বেলেগ বেলেগ টেমপ্লেটো আছে, আপুনি চিলেক্ট কৰিব পাৰে। আপুনি চাব পাৰিছে এইটো ক্ৰিয়েটৰ লেফ্ট চাইডত এটা গেলাৰীৰ নিচিনা আইকন আছে, 1 বুলি লিখা আছে, চাব পাৰিছে। ইয়াত কিবা কিবি হৈ আছে, আপুনি জাষ্ট ইয়াত টাচ কৰিব। টাচ কৰি আপোনাৰ গেলাৰীৰ ভিতৰত সোমাই যাব। ইয়াৰ পৰা জাষ্ট মই জুবিনদাৰ এটা ফটো চিলেক্ট কৰি লৈছোঁ। এইটো জুবিনদাৰ ফটো। আপুনি ইয়াত আপোনাৰ নিজৰ ফটো বা যিকোনো ফটো আনিব পাৰে। আনাৰ পিছত জাষ্ট চাইজটো অলপ মিলাই ল'ব, চাব দুয়োফালে যাতে সমান হয়। সেইমতে চাইজটো মিলাই ওপৰত এটা ৰাইট চিন দেখা পাইছে, এইটো ৰাইট চিন দি দিব। দিয়াৰ পিছত ইয়াত আহিব পাৰে, কেতিয়াবা আপুনি কাটি দিব। আমাৰ ইয়াত দেখাই আছে যে 20% হৈ গৈছে অলৰেডি। এইটো 100% নোহোৱালৈকে আপুনি হয়তো 30 ছেকেণ্ড বা 35 ছেকেণ্ড ৱেইট কৰিব, কামটো হৈ যাব। 100% হৈ গৈছে। হোৱাৰ পিছত ডিফল্ট হিচাপে এনেকুৱা আছে। আপুনি জাষ্ট ইয়াতো আৰু অলপ এডিট কৰিব পাৰে। ইয়াত টেক্সটবিলাক এড কৰিব পাৰিব। টেক্সটৰ পৰা ষ্টিকাৰ আছে, ফ'কাছ আছে, অভাৰলে, ব্ৰাছ টাচ কৰি আপুনি আৰু অলপ কাষ্টমাইজ কৰিব পাৰে। সেইখিনি কাম আৰু মই নেদেখাওঁ। আপুনিতো চাগে এণ্ড্ৰইড ইউজাৰ হিচাপে আৰু বিভিন্ন ধৰণৰ ফটোশ্বপ ইউজ কৰে বা ফটো এডিটিং এপছবিলাক ইউজ কৰে, ছেম তেনেকুৱা প্ৰচেছত আপুনি ইউজ কৰি ল'ব যদি ইয়াক কাষ্টমাইজ কৰিব বিচাৰে। আৰু যদি ডিফল্ট হিচাপে এনেকুৱা ৰাখিব বিচাৰে, তেনেহ'লে এইটো চুকত এটা ডাউনলোডৰ আইকন দেখা পাইছে, ওপৰৰ পৰা এৰো এটা আছে, ডাউন এৰো, ইয়াত আপুনি এবাৰ টাচ কৰিব। টাচ কৰিলে এক্সপৰ্টিং ইমেজ দেখাই আছে। আপুনি অলপ সময় অপেক্ষা কৰিব এক্সপৰ্ট নোহোৱালৈকে। এড আহিলে আপুনি কাটি দিব। তাৰপিছত ইয়াৰ পৰা আমি শ্বেয়াৰ কৰিব পাৰিম। এইটো হৈছে শ্বেয়াৰৰ আইকন, আৰু ফুল স্ক্ৰীন কৰি চালে এইটো মাজত যে এটা আইকন দেখা পাইছে ছেভৰ, আপুনি ছেভৰ আইকনটোত টাচ কৰিব। টাচ কৰাৰ পিছত ফটোটো অলৰেডি ছেভ হৈ গৈছে। এতিয়া আমি ইয়াৰ পৰা বেকত যাম। এই ফটোটো মই এডিট কৰিছোঁ, চাব পাৰিছে। মই অলপ জুম কৰি দেখাইছোঁ, কিমান ভাল লাগিছে। আপুনি ছেম প্ৰচেছত ফটোবিলাক এডিট কৰি ল'ব পাৰে। আজি এইখিনি আছিলে, পৰৱৰ্তী সময়ত আকৌ লগ পাম। থেংক ইউ।